সকলোকে মই নমস্কাৰ জনালো। আজি আমি আলোচনা কৰিম শিৱৰাত্ৰি পূজা দিনটো আমি কিয় মানো। আমি সকলো জানো মহা শিৱৰাত্ৰি দিনটো আমি শুভ দিন হিচাপে মানি লওঁ। এই দিনটো ভগৱান শিৱক পূজা কৰোঁ আৰু ব্ৰত ৰক্ষা হয়। কিন্তু আপুনি জানেনে এই দিনটো কিয় মানো আৰু কেতিয়াৰ পৰা মানে? যদি নাজানে মই অলপমান ক'ব বিচাৰিছোঁ। মহাশিৱৰাত্ৰি মানাৰ কাৰণ আৰু ইয়াৰ ব্ৰতৰ কথা। আপোনালোকে যদি ভগৱান শিৱক মানে তেতিয়া এই কথাখিনিও জানি লওক। মহাশিৱৰাত্ৰি মানাৰ তিনিটা কাৰণ আছে। প্ৰথম কাৰণটো হ'ল এই দিনটো মহাদেৱে শিৱলিংগ ৰূপত সৃষ্টি হৈছিল আৰু বিষ্ণুদেৱ আৰু ব্ৰহ্মাই পূজা কৰিছিল। ২ নম্বৰ কাৰণটো হ'ল মা পাৰ্বতী আৰু মহাদেৱৰ বিবাহ হৈছিল। আৰু ৩ নম্বৰ কাৰণটো হ'ল মহাদেৱে সাগৰৰ মন্থনৰ পৰা যি বিষ ওলাইছিল সেই বিষ মহাদেৱে খাইছিল আৰু সকলোকে বচাইছিল। এতিয়া আমি অলপমান শিৱৰাত্ৰি ব্ৰতৰ বিষয়ে আলোচনা কৰিম। পাৰ্বতী মহাদেৱক সুধিছিল যে এনেকুৱা কি আছে শ্ৰেষ্ঠ ব্ৰত আৰু মৃতলোকৰ প্ৰাণীৰ সকলো আপোনাৰ কৃপা পায়। তেতিয়া মহাদেৱে ক'ব ধৰে, এখন গাঁৱত চিকাৰী আছিল এজন। পশু চিকাৰ কৰি নিজৰ পেট পুহিছিল। এজন তাত চিকাৰী ঋণৰ তলত আছিল। ঋণখিনি দিব পৰা নাছিল আৰু মালিকজন খং উঠিছিল। চিকাৰীজনক বন্দী কৰিছিল। সেইদিন শিৱৰাত্ৰি পূজা আছিল আৰু চিকাৰীজন বহি শিৱৰ ধৰ্মৰ কথা শুনি আছিল। মালিকজনে চিকাৰীজনক মাতিছিল আৰু ঋণখিনি দিবলৈ কৈছিল। চিকাৰীজনে ক'লে, মই আপোনাক এদিনৰ ভিতৰত মই আপোনাৰ ঋণখিনি দিম। চিকাৰীটো তেতিয়া চিকাৰলৈ ওলাই গ'ল আৰু চিকাৰীজন ভাগৰ লগাত বেলগছৰ ওপৰত বহি সি বেলগছৰ এটা এটা পাত ছিঙি পেলাই আছিল। কিন্তু চিকাৰীটো গম নাপায় বেলগছৰ তলত শিৱলিংগ এটা পাতৰ তলত আছিল। তেতিয়া ইয়াৰ যিবিলাক বেলপাত ছিঙি পেলাই আছিল সেইবিলাক শিৱলিংগৰ মাথাৰ ওপৰত পৰি আছিল। আৰু সি এনেকৈ থাকোঁতে তাৰপিছত দেখা পালে এটা হৰিণ আৰু সি হৰিণটো চিকাৰ কৰিবলৈ গৈছিল। তেতিয়া হৰিণটো যেতিয়া ধেনুৰে সি মাৰিব ওলাইছিল তেতিয়া চিকাৰীজনীয়ে দেখা পালে হৰিণটোৰ পেটত পোৱালি আছে। তেতিয়া চিকাৰীটোৰ বেয়া লাগিলে আৰু হৰিণটোক নামাৰি সি আৰু বেলগছৰ ওপৰত উঠি আৰু পাতবিলাক ছিঙি পেলাই আছিল। শিৱলিংগৰ মাথাৰ ওপৰত এটা এটা বেলপাত পৰি আছিল। কিছু সময়ৰ পাছত আৰু এটা হৰিণা দেখিলে। দেখি সি আৰু ধনুৰে মাৰিব ওলালে। ধনুৰে মাৰিব ওলাওঁতে যেতিয়া হৰিণাটো পানী খাই আছিল, পানী খাই থকা দেখা পাই হৰিণাটো সি নামাৰি আৰু উভতি আহিল। তেতিয়া সি সেই বেলপাতবিলাক শিৱলিংগৰ ওপৰত পৰি আছিল যে সেইকাৰণে চিকাৰীজনৰ মনত কোমল ভাৱ হৈছিল। তেতিয়া চিকাৰীজনে সিদ্ধান্ত ল'লে সি কেতিয়াও আৰু চিকাৰ নকৰে। ধন্যবাদ। জয় আই অসম। মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব।